কুলু কুলু ধ্বনিৰে বৈ থকা এই পানী আৰু এই সেউজীয়া পৰিৱেশ আৰু এয়া এটা বস্তু দেখুৱাম কিমান মনোৰম চাওকচোন ইমান ধুনীয়া লাগিছে পখিলা চাওকচোন কেনেকৈ পৰি আছে একেলগতে প্ৰায় 20-25 জনীমান পৰি আছে পখিলা এনেকৈ শান্তিৰ বাবে ইয়াতকৈ কি ভাল ঠাই লাগিছে আৰু কিমান ধুনীয়া লাগিছে দেখোন ইমান বেছি পখিলা আছে ইমান বেছি ভাল লগা নহয় ৱাও কেনেকৈ উৰিছে পখিলাখিনি নমস্কাৰ বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ এয়া আমি হাজিৰ হৈছে যাবলৈ আৰু এখন গাড়ী আমি পদুমনিত জয়েন কৰিমগে কলে যাবলৈ ওলাইছো পিকনিক ৰাতিলৈকে যাওঁ মন আকৌ গৈছে সেয়াই কৰি আছে ঘৰত মেকআপ কৰিবলৈ সময় নাই মানে কি হৈছে আমি ঘৰতে ভাত দাইলটো বনাই লৈছোঁ তাত জেগা চাবলৈ যাওঁ যেতিয়া ভাততে অকল লাগি থাকিলেতো নহ'ব সেইটো কাৰণে দেখিছেনে আমাৰ প্ৰেৰণাৰ কি হয় মেকআপ কৰিবলৈ সময় মেকআপটো নকৰে বাৰু কাজল লিপষ্টিক ঘঁহিবলৈ সময় নাই আৰু এতিয়া টাউনত আমাৰ গাড়ীৰ মানে স্পেয়াৰ চকাটো পামচাৰ ওলাই আছিলে সেইটো মাৰি লৈছে সেইটো সময়তে আমি ষ্টাইলো কৰি লৈছোঁ দেই এয়া আমি নেশ্যনেল হাইৱেত গৈ আছোঁ এইটো কেই নম্বৰ হাইৱে হ'লে 29 নম্বৰ এইটো হাইৱেত আমি গৈ আছোঁ এতিয়া আৰু বেছি নাই 20 কিলোমিটাৰমান আছে নেকি 15 কিলোমিটাৰমান আছে আৰু আমাৰ গন্তব্যস্থান পাবৰ বাবে ইমান ভাল লাগিছে নহয় আৰু তাতে ঘৰৰ মানুহখিনি গোটেইখিনি ল'ৰাখিনি সৰুখিনি আহিছোঁ তাৰমানে সৰু কাজিনছখিনি মানে কি হ'ল আমাৰ মা দেউতাহঁতৰ এই জেনেৰেশ্যনটো অনা নাই আৰু আমিখিনি আহিছোঁ আমাৰ পিছৰ জেনেৰেশ্যন আহিছে তিনিটা পোৱালি আনিছোঁ আনিলেও নোহোৱাকেইটা আৰু এতিয়া সিহঁতি সৰু হৈ আছে নহয় নাহিলেও নহয় বাকী ডাঙৰ কাকো অনা নাই এয়া গন্তব্যস্থান পাইছোঁহি আৰু লগতে আপোনালোকক চাইনবৰ্ডটো দেখুৱাই দিছোঁ ক'লেই আমি আহিছোঁ দেখিছেনে এয়া আৰু এয়া আমি পালোহি এতিয়া বস্তুবোৰ উলিয়াই আছোঁ সৰুকেইটালৈ পেষ্ট্ৰিও আনিছে আমালৈ নাই ইহঁতিহে পাইছে পেষ্ট্ৰি খাবলৈ পায় আমি ব্ৰেডতে সন্তুষ্ট হয়তো ব্ৰেড আছে বুট ভাজি আছে ডিম আছে আৰু কি লাগিছে হয়নে অকল সেয়াই খাইছোঁ বুলি নহয় এইফালে গাহৰি বনি আছে ভাত দাইল গাহৰি মাছ সকলো আছে খালি পনীৰটোহে নানিলোঁ ন সেইটো মিছ কৰিলোঁ অহাবাৰ আহিলে আমি পনীৰো আনিম কিমান ধুনীয়াকৈ পানীবিলাকৰ শব্দ শুনকচোন কুলু কুলু ধ্বনি শিলত ইমান ধুনীয়াকৈ মাত দি আছে নহয় বৰ ভাল লাগিছে নহয়নে চাওক আৰু মামাকে ছোৱালীজনীক খেলাই ফুৰিছে গতিকে মোৰ চিন্তা নাই মামাকক দি দিছোঁ দায়িত্ব আৰু এয়া এইফালে ভাত বনোৱাত আকৌ ল'ৰাবিলাকহে লাগিছে আজি ভাইটিহঁত লাগি গৈছে আৰু মই ঘূৰি ফুৰিছোঁ আমি কমলা খাম খাইছা কমলা খাইছা অঁ আমাৰ জিলমিলে কমলা খাই আছে দেই এতিয়া আৰু নিজে পানীটো লৈ আহিছে চোৱা মিলিছে ন কালাৰটো মিলিছে ন কমলা খাইছে আৰু চোলা মানে ইয়াত পিন্ধাবলৈ আছোঁ লেতেৰা কৰিবলৈ লৈ আহিছোঁ মিলিছে এইটো মিলিছে অঁ এইটো লগত মিলিছে নীলা মিলিছে তোমাৰ চোলাটোও মিলিছে চোলাটো গোটেই মানে এযোৰ ইয়াত পিন্ধিবলৈ বুলি আনিছিলোঁ ইয়াততো অকণমান হ'লেও এতিয়া লেতেৰা কৰিবই আকৌ বেলেগ এটা পিন্ধাই নিব লাগিব ফটো মাৰিবলৈ হ'লেও আৰু আজি যথেষ্ট গৰম সেইবাবে খুলি দিলোঁ তাইক কাপোৰবিলাক কিমান ধূলি লৈছে চাওকচোন বাৰু ধূলিখিনি লৈ খেলি আছে আৰু চোলা পেণ্ট গুষ্টি মাৰিছে তাৰমানে ফটো মাৰিবলৈ উপায় নাই আৰু তাইক ছোৱালীজনী চাওকচোন কিমান উৎপাত কৰিছে নহয় তাই এয়া আমাৰ পিকনিক খোৱা আটাইতকৈ সৰু মানুহকেইটা ধূলি বালি খেলি আছে গোটেই তিনিটাই লাজ লাগিলে দেই বাজনী ডাঙৰজনী লাজ লাগিলে আৰু সেইজনী আটাইতকৈ সৰুজনী আৰু সেইটো দাদাটোৱে গিলাচ লৈ খেলি আছে অঁ তাৰ লগতে খেলি আছে বোলে যা যোগাৰ চলি আছে এইফালে সকলোবিধ পোৱাহি নাই আৰু সেইফালৰ পৰা দি আহিছে দেই শেষত কি হ'ল সেয়া ফটো একপি মাৰিব লাগিব এয়া ছোৱালীজনীক বহুৱাই থৈছোঁ ইমান উৎপাত কৰিছে আৰু আমি মেইন জেগালৈ যোৱাই নাই খাই বৈ সামৰি কৰিহে আমি ওপৰলৈ যাম এতিয়া খাই লওঁ ধুনীয়াকৈ স্পেচিয়েল আমাৰ ভণ্টি মানে তাই গাহৰি নাখায় মাংস নাখায় কাৰণে তাইৰ কাৰণে এয়া বনাইছে স্পেচিয়েল এয়া তাইৰ ভাগৰ দেই
মাছ কোনো মাছৰ ফিচা খোৱা মানুহ নাই মোক দিছে দেই ক'ব লাগিব কাঁইট বাচি বাচি খাই থাকোঁতে বহুত দেৰি হ'ব এইয়া মোৰ মাংস কিমান ধুনীয়া জেগা চাওকচোন এইবিলাকৰ ভাত খাবলৈ তাৰমানে বাঁহবিলাকৰ তলে তলে বহুত ধুনীয়া এইফালে বনাই আছে আৰু এতিয়া ষ্টেপেদি আমি ওপৰলৈ উঠিম বাকীসকল গ'লে আমাৰ ছোৱালী এয়া মাহীয়েক দুইজনীয়ে ধৰি ধৰি নি আছে ইমানেই উৎপাত কৰিছে এতিয়ালৈকে 3টা কাপোৰ সলালে মানে মাটিতে বাগৰি দিয়ে গোটেই বালি লগাইছে আৰু খজুৱাইছে কৈ থাকে এইফালে এইটো বিজুলী বাঁহ হ'ব নি বাৰু সৰু সৰু নহ'বও পাৰে বাঁহবিলাকৰ নাম নাজানো এইফালে কুলু কুলুকৈ বৈ আহিছে ইমান ধুনীয়া লাগিছে আৰু ষ্টেপ বগাইছোঁ ইমান ধুনীয়া পৰিৱেশ নহয় আৰু এয়া উঠিবলৈ কেনেবাকৈ পিছল খালে পৰিয়ে যাম তাৰমানে চাওকচোন পৰিৱেশটো দেখুৱাইছোঁ ৱাও ইমান ভাল লাগিছে ৱাও একে বল আমি সোনকালে আহিব লাগিছিলে আমি খাই থাকোঁতে বহুত সময় অপব্যয় কৰিলোঁ নেক্সট টাইম এনেকুৱা কৰিলে নহ'ব দেই এইটো বহুত সাৱধানে যাব লাগিব মই ছোৱালীজনী মামাকক দি দিছোঁ সুনেন্দাই লৈ লৈছে মই মানে ছোৱালীক লৈ দেখোন নোৱাৰোঁ দেউতাকে পাৰিলেহেঁতেন লাহে লাহে চাওঁচোন জলপ্ৰপাত আমি পাই গ'লোহি ইমান ভাল লাগিছে এইফালে চাওঁ এইফালে চোৱা মাছ মোবাইললৈ চোৱা সি বেলেগ ভাল পায় আজি মমায়েকে লৈছে এনেই দেউতাকে লৈ ফুৰে আজি মমায়েকে লৈ লৈছে নহয় এনেকৈ বৰ ভাল পাইছে উঠি আৰু ইয়াৰ ওপৰলৈ আকৌ উঠিবলৈ এয়া দেখিছেনে তললৈ কিমান দ ইয়াত বাঁহবিলাক ইমান ধুনীয়া চাওকচোন বাঁহবিলাক কিবা এনেকৈ ডাঙৰ আকৌ জোপোহাকৈ একদম গোটেই চানি ধৰি আছে ইমান ধুনীয়া লাগিছে বস্তু সামৰি ল'ৰা লৈ আমি ঘৰমুখী ৰাওনা হৈছোঁ ঘৰমুৱা যাত্ৰা বাই বাই সামৰণি মাৰিলোঁ আৰু আজিৰ যাত্ৰা বাই বাই